friends, মই নবীলা ভট্টাচাৰ্য আপোনালোকক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। বহুত দিন মই ধুনীয়া ব্লগ বনাব পৰা নাই। মোৰ স্কুলে খুলি আছিল যে এতিয়া আজি আকৌ ব্লগ বনাই আহিছোঁ। কামাখ্যা মন্দিৰ সেৱা কৰিবলৈ আহিছোঁ। আপোনালোককো আপোনালোকেতো দেখিছেই চাগে, আৰু এবাৰ দেখাওঁ। এতিয়া যাওঁ। আপোনাৰ সকলো ভালে আছে নে? মোৰ কিন্তু বহুত ভাল। মন্দিৰলৈ যাব পৰা এফালেও এটা ধুনীয়া ৰাস্তা আছে, আপোনালোকক দেখাম বলক। এই ৰাস্তাটোৰ নাম হৈছে মেখেলা উঠোৱা পথ। এই ৰাস্তাটো দি গ'লে আকৌ গোটেই ষ্টেপ গাব লাগিব। মোৰ একত নাহোঁতেই ভাগৰ লাগি গ'ল। এয়া চাওক কিমান ষ্টেপ আছে, আৰু নোৱাৰোঁ আৰু ষ্টেপ বগাব, গাড়ীতে যাওঁ। এই মন্দিৰৰ পৰা ৰাস্তাটো কিমান ধুনীয়া লাগে ন? আমাৰ গাড়ী ষ্টাৰ্ট হ'ল, লেটছ গ'। এনেকুৱা পাহাৰীয়া ৰাস্তাত মোৰ বহুত ভাল লাগে। আমি পাহাৰত উঠি গ'লো নেকি? গোটেই দেশখন দেখিছোঁ। দেশ মানে মই গুৱাহাটীখনৰ কথাই কৈছোঁ। তলত চাওকচোন আপোনালোকে, এইবিলাক নহয় তাৰ তলত ঘৰবিলাক দেখা নাই জানো? হয়নে? এয়া আমি কামাখ্যা মন্দিৰ পাইছোঁহে আৰু দেই। প্ৰথমতে আমি গাড়ীখন থ'ব যাম, তাৰপিছত আমি মন্দিৰ দৰ্শন কৰিব যাম। আজি বহুত মানুহ আহিছে মন্দিৰত। চাওক কিমান দীঘল লাইন লাগিছে মন্দিৰত যাবৰ কাৰণে। গাড়ী থোৱা ৰাস্তাটোৰ পৰাই ভিৰ লাগিছে। কিমান দীঘল লাইন চাওকচোন আপোনালোকে। মইতো দেখি আচৰিত হৈ গৈছোঁ। এতিয়া আমি এখন গেট পাৰ হ'লোঁ। এতিয়া আমি চাকি কিনিব গৈ আছোঁ। ইমান দোকান ক'ৰ পৰা কিনিম ভাবিয়ে পোৱা নাই। এয়া চাওক চাকি আৰু ধূপ কিনিলোঁ। এয়া চাওক আমি মন্দিৰৰ ওচৰত পালোহি আৰু। আপোনালোকে চাগেতো চিনি পাইছেই, কাৰণ ইয়াততো আৰু সকলোৱে আহিছে। সেয়া চাওক আমি মন্দিৰ পাই গ'লোহি। কামাখ্যা মন্দিৰ এটা বহুত প্ৰাচীন মন্দিৰ। এই মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত। ইয়াত অম্বুবাচী মেলা হয়। এই মন্দিৰ জাগ্ৰত শক্তিপীঠ। এতিয়া আমি চাকি জ্বলাব গৈ আছোঁ। কামাখ্যা মন্দিৰত আহি মোৰ বহুত ভাল লাগিল। মই ধূপ জ্বলালোঁ, সেৱা কৰিলোঁ। এই মন্দিৰটোত পূজা কৰিলে মানুহৰ সকলো ইচ্ছা পূৰণ হয়। ইয়াত ইমান পাৰ আছে, মোৰ পাৰকেইটাৰ লগতে খেলি থাকিব মন গৈছিলে। এতিয়া আমি যাম মন্দিৰত সেৱা কৰিবলৈ। তাৰপিছত আমি মন্দিৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰিম। এয়া চাওক মন্দিৰত কিমান ভক্ত আহে। আৰু জানেনে ইমান বান্দৰ আছে ইয়াতে। আমাৰ মন্দিৰত সেৱা কৰা আৰু প্ৰদক্ষিণ কৰা হৈ গ'ল। এতিয়া আমি মন্দিৰৰ পৰা ওলাওঁ আৰু। মোৰ কিন্তু মন্দিৰত আৰু অলপ সময় থাকিবলৈ মন আছিলে।
কিন্তু ভিৰো বহুত হৈছিলে যে সেইকাৰণে মই বেছি দেৰি নকৰি ঘৰত গুচি আহিলোঁ। কিন্তু আকৌ এদিন আহিম মন্দিৰটোত, বহুত ভাল লাগিল। আৰু দোকানবিলাক ইমান ধুনীয়া ধুনীয়াকৈ সজাই থৈছে। আপোনালোকে কোনে কোনে মন্দিৰত আহিছে মোক কমেণ্টত জনাব দেই। মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। পাৰিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। যদি আপুনি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই কৰি দিয়ক। তেতিয়াহে আপোনালোকে আগলৈ ভিডিঅ'বোৰ পাই থাকিব। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিল সেইটো জনাব। আপোনালোকক আকৌ লগ পাম সোনকালে। ভালে কুশলে থাকিব। আজিলৈ নমস্কাৰ, বাই বাই।